মোৰ বকচৰ ভিতৰত আছে আৰু মই জানো জুবিনদাৰ ন্যায় হ'ব আৰু এইখন যি নিৰ্বাচন 2026 চনৰ এইটো জুবিনদাৰ ন্যায় যুঁজ আৰু তেনেস্থলত ডেকা শক্তিয়ে মোক ভোট দিছে, শিক্ষিত সমাজে মোক ভোট দিছে আৰু সাধাৰণ যি খেতিয়ক বা শ্ৰমিকসকল আছে তেওঁলোকে মোক ভোট দিছে আৰু এই ঘণ্টামান পিছতে প্ৰকৃত মানে ছবিটো ওলাই পৰিব। দেখা পাব আপোনালোকে। কোনটো সমষ্টিৰ পৰা কোনটো দলৰ প্ৰাৰ্থী? মই মানাহ সমষ্টি। আজিয়ে যদি মই কৈ দিওঁ মানে এতিয়া লাষ্ট মুহূৰ্তত যদি কওঁ তেতিয়া বেয়া কথা হ'ব। প্ৰতিদ্বন্দ্বী প্ৰত্যেকজন ব্যক্তিৰ লগতে হ'ব। কোনটো দলৰ হয়? মই ৰাইজৰ দলৰ। আশাটো বহুত, কিন্তু ক'লোৱেচোন মোৰ কপালৰ যিটো মানে ভাগ্য, সেই ভাগ্যটো বন্দী আছে EVM-ৰ মাজত। মই এতিয়া নকওঁ, ভোটৰ ব্যৱধান নিদিওঁ, মই অহংকাৰ নকৰোঁ। বিৰোধী হ'ব। মানে আমি গৌৰৱ গগৈ ডাঙৰীয়া এইবাৰ মুখ্যমন্ত্ৰী হ'ব, এইটো খাটাং। আইলেণ্ড ভোটৰ ওপৰত ডিপেণ্ড কৰিছে আৰু এইটো আমি গম পাইছোঁ 70+ থাকিব। এক্সিট পলৰ যিটো ভোট এক্সিট পলৰ মানুহে ভোট দিব আহিছিল নেকি? তেওঁলোকেতো ভোট দিব অহা নাই। কিমান হাজাৰ মানুহৰ লগত তেওঁলোকে আলোচনা কৰিছে আৰু কোনোবা অসমীয়া মাইকীয়ে বিজেপিক ভোট নিদিওঁ বুলি কৈছে নেকি? ক'ব নেকি? আপোনাৰ মাইকী ক'ব নেকি? মোৰ মাইকী ক'ব নেকি? নকয়। কাৰণ 1250 টকাটো পাই আছে, কিন্তু গিৰিয়েকৰ কষ্টটো গম পাইছে। গম পাই কিনে তেওঁলোকে বিজেপিকে ভোট দিয়া বুলি কৈছে।